হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি ইংৰাজী গ্ৰামাৰৰ পাৰ্টছ অফ স্পীচৰ বিষয়ে অলপমান আলোচনা কৰিবলৈ আহিছোঁ। আহাচোন, বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকক গোটেই জীৱনটোত এই পাৰ্টছ অফ স্পীচটো সদায় লাগি থাকিব। আমি স্কুলীয়া জীৱনৰ পৰা আৰম্ভ কৰি কলেজীয়া জীৱনলৈকে, আনকি আমি চাকৰি জীৱনতো আমাৰ গুৰুত্ব অপৰিসীম। আমাৰ জীৱনত ইয়াৰ গুৰুত্ব অপৰিসীম। সেইকাৰণে আজিৰ এই টপিকটো অকণমান মন দি শুনিবা তোমালোকে। যদিও মোৰ চেনেলটোত বেছিভাগ চাগে সৰু সৰু ল'ৰা ছোৱালীয়ে আছে, কিন্তু ঘৰত যদি কোনোবা 6, 7, 8ত পঢ়া ল'ৰা ছোৱালীও আছে, সিহঁতকো দেখুৱাবা। আৰু যদি কোনোবা এম ই হাই স্কুলৰ ল'ৰা ছোৱালী আছে, তোমালোকেও চাবা। অসমীয়াত গোটেইখিনি আলোচনা কৰিম, তোমালোকৰ বুজাত সুবিধা হ'ব। তেনেহ'লে ঠিক আছে, আমি আজি এই পাৰ্টছ অফ স্পীচ আমাৰ লেচনটোলৈ আগবাঢ়ো। আহা, আমি কি ক'লোঁ, আমাৰ টপিকটো হৈছে আজি পাৰ্টছ অফ স্পীচ। পাৰ্টছ অফ স্পীচ মানে হৈছে পদ। এতিয়া প্ৰথম কথাটো হ'ল, পদ কি বস্তু? পদৰ আমাৰ সংজ্ঞাটো লাগে। পাৰ্টছ অফ স্পীচ বুলি ক'লে আমি কি বুলি বুজোঁ? চেণ্টেন্স এটাত ব্যৱহাৰ কৰা প্ৰতিটো ৱৰ্ডকে পাৰ্টছ অফ স্পীচ বোলে। যেনে, তাৰমানে কি ক'লে চাবা, চেণ্টেন্স এটাত ব্যৱহাৰ কৰা প্ৰতিটো ৱৰ্ডে এটা এটা পাৰ্টছ অফ স্পীচ। ধৰি লোৱা মই এটা বাক্য ল'লোঁ, অনিল ৱান্টছ টু বাই এ বুক। দেখিছানে, ইয়াতে এটা চেণ্টেন্স আছিল, অনিল ৱান্টছ টু বাই এ বুক। ইয়াতে অনিল এটা পাৰ্টছ অফ স্পীচ, ৱান্টছ এটা পাৰ্টছ অফ স্পীচ, টু এটা, বাই এ বুক, চব বেলেগ বেলেগ পাৰ্টছ অফ স্পীচ। এতিয়া এইবিলাক যে চব পাৰ্টছ অফ স্পীচ বেলেগ বেলেগ, আমি আজি গোটেই টপিকটোক আলোচনা হোৱাৰ পিছত তোমালোকে গম পাব কোনটো প্ৰকাৰৰ পাৰ্টছ অফ স্পীচ। এতিয়া আমি আগবাঢ়ো, পাৰ্টছ অফ স্পীচ কেই প্ৰকাৰ? পাৰ্টছ অফ স্পীচ, ইংৰাজীত পাৰ্টছ অফ স্পীচ হৈছে 8 প্ৰকাৰৰ। কি কি? 1 নম্বৰ, নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। ঠিক আছে, এই 8 প্ৰকাৰ। এতিয়া আমি এই গোটেই 8 প্ৰকাৰৰ কথা আমি বিতংভাৱে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো যদি মনোযোগ দি চোৱা, তোমালোকে গোটেই জীৱনৰ কাৰণে এইটো আৰু নাপাহৰা। আৰু একদম ইজিকৈ মই আলোচনা কৰিম, চাবা দেই। প্ৰথমতে আহিল নাউন। চাবা, নাউন মানে কি? নাউন মানে অসমীয়াত বিশেষ্য পদ। নাউন কি হ'ল? কোনো বস্তু নাম বুজোৱা পদকে নাউন বোলে। তাৰমানে কি, বস্তুৰে হওক বা ঠাইয়ে হওক, যিকোনো জন্তুৰ হওক, মানুহৰ নাম হওক, যিকোনো বস্তুৰ নাম বুজোৱা শব্দকে সদায় নাউন বোলে। ইয়াতে ইংলিছত ক'ম, এ নাউন ইজ দ্য নেম অফ এনিথিং। এনিথিং, যিকোনো বস্তুৰ নাম হ'লেই হ'ল, সেই পদটো সদায় নাউন হ'ব। ইয়াতে উদাহৰণ দি থৈছোঁ, তোমালোকক চাবা। যেনে, হি ইজ অমিত, ইয়াতে অমিতটো নাউন, অমিতটো নাউন। চি ইজ মীনাক্ষী, ইয়াতে মীনাক্ষী নাউন। মিল্ক ইজ হোৱাইট, মিল্ক নাউন। আই ৱেণ্ট টু দিল্লী, ইয়াতে দিল্লীটো নাউন। এ হাৰ্ড অফ কাউ ইজ হিয়েৰ, এ হাৰ্ড অফ কাউজ মানে কি? এটা গৰুৰ জাক, এই হাৰ্ড অফ কাউজটো নাউন। নাইট ইজ ডাৰ্ক, নাইটটো নাউন। ইউ হেভ কাৰেজ, কাৰেজটো নাউন, কাৰেজ মানে সাহস। হি হেজ ফেইথ, ফেইথটো নাউন। তাৰ বিশ্বাস আছে, ভৰসা আছে। বুজি পালা? এইবোৰ চব যে নাম হ'লেই তাৰমানে কি হ'ব? নাউন। ঠিক আছে, এইবাৰ আমি নেক্সট পাৰ্টছ অফ স্পীচটোলৈ যাওঁ। এইবাৰ আহিল প্ৰনাউন। প্ৰনাউন মানে অসমীয়াত হ'ব সৰ্বনাম পদ। প্ৰনাউনটোক কি বুলি ক'ম? নাউনৰ সলনি ব্যৱহাৰ হোৱা পদক প্ৰনাউন বোলে। তাৰমানে যি নাউন হয়, নাউনৰ সলনি যিকোনো যি ৱৰ্ড আমি পদ ব্যৱহাৰ কৰোঁ, সেইবিলাকক প্ৰনাউন বুলি কওঁ। ইয়াক আমি ইংৰাজীত ক'ম, এ প্ৰনাউন ষ্টেণ্ডছ ফৰ এ নাউন। তাৰমানে নাউনৰ সলনি ব্যৱহাৰ হৈছে। উদাহৰণ যেতিয়া দিম তেতিয়া তোমালোকে বুজি পাবা। চাবা, এটা উদাহৰণ দিছোঁ তোমালোকক। যেনে, পৰী ইজ এ গাৰ্ল, পৰী অলৱেজ গ'জ টু স্কুল, পৰী হেজ মেনি ফ্ৰেণ্ডছ। তাৰমানে পৰী এজনী ছোৱালী, পৰী সদায় স্কুললৈ যায়, পৰীৰ বহুত বান্ধৱী আছে।
এই গোটেইখিনিতে পৰি আমি বাৰে প্ৰতি পৰি কৈ আছোঁ, ভাল নালাগে শুনিবলৈ। তাৰ জেগাত আমি চাবা এতিয়া নতুন 3টা লাইন আমি আকৌ লিখিম। পৰি ইজ এ গাৰ্ল, চি অলৱেজ গোজ টু স্কুল, চি হেজ মেনি ফ্ৰেণ্ডছ। দেখিছেনে এতিয়া লাইনটো কিমান শুৱলা হৈ গ'ল। আমি যদি প্ৰতিটো বাক্যতে যদি একেটা নাউনে ব্যৱহাৰ কৰি থাকোঁ, বাক্যটো শুনিবলৈ শুৱলা নহয়। সেইকাৰণে আমি তাক শুৱলা কৰিবৰ কাৰণে আমি নাউনৰ জেগাত আমি প্ৰনাউন ইউজ কৰিব লাগে। আমাৰ আৰু এনেকুৱা উদাহৰণ আছে, তুমি চাবা। এনেকুৱা হৰি ইজ এ বয়। নেক্সট লাইনটোত আকৌ হৰি নিলিখোঁ, আমি হৰিৰ জেগাত কি লিখিম? হি প্লেজ ক্ৰিকেট। হি মানে সি বা তেওঁ কি ক্ৰিকেট খেলে। হ'ব? চাবা গ'ল্ড ইজ ভেলুৱেবল। সোণ বৰ মূল্যৱান। ইট ইজ য়েল্ল'। ইট মানে কি? এইটো মানে কি? সোণৰ কথা কৈছে। সোণৰ গ'ল্ডৰ জেগাত এইবাৰ ইট বহিল। ইট ইজ য়েল্ল', এইটো হালধীয়া ৰঙৰ। গ'ল্ডৰ জেগাত ইট বহিল, নাউনৰ জেগাত কি বহিল? ইট, এইটো প্ৰনাউন। চুগাৰ ইজ চুইট। চেনি মিঠা। আই লাইক ইট। এতিয়া চুগাৰৰ জেগাত এইবাৰ ইট। মই ভাল পাওঁ, কাক ভাল পাওঁ? চুগাৰৰ জেগাত বহিল ইট, তাৰমানে নাউনৰ জেগাত বহিল প্ৰনাউন। বুজি পালানে? নাউনৰ সলনি বহা প্ৰতিটো পদেই হৈছে প্ৰনাউন। ঠিক আছে, আমি তেনেহ'লে এতিয়া নেক্সটলৈ আগবাঢ়োঁ। এইবাৰৰ পাৰ্টছ অফ স্পীচটো হৈছে এডজেক্টিভ। এডজেক্টিভ মানে হৈছে অসমীয়াত বিশেষণ। চাবা, নাউন প্ৰনাউনৰ পদৰ ৰূপ, গুণ, অৱস্থা, পৰিমাণ আদি বুজোৱা পদক এডজেক্টিভ বোলে। তাৰমানে কি ইংৰাজীত কি বুলি ক'ম? এন এডজেক্টিভ চেজ চামথিং এবাউট এ নাউন অৰ এ প্ৰনাউন। তাৰমানে নাউন বিশেষ্য বা সৰ্বনামৰ ৰূপ, গুণ, অৱস্থা এইবিলাক যি বুজায় সেই তাকে এডজেক্টিভ বোলে। বুজি পালা? যেনে উদাহৰণ দিলে আমি গম পাম। সীমা ইজ এ বিউটিফুল গাৰ্ল। সীমা এজনী ধুনীয়া ছোৱালী। সীমা এজনী ছোৱালী, সীমাৰ কথা কৈছে। সীমা এজনী ছোৱালী হয়। সীমা কি ছোৱালী? ধুনীয়া ছোৱালী। ধুনীয়া, তাইৰ গুণৰ কথা ক'লে হয়নে? কাৰ গুণ? এইটো সীমা নাউনৰ গুণৰ কথা ক'লে মানে বিউটিফুলটো হ'ব এডজেক্টিভ। ইয়াতে বিউটিফুলটো হ'ব এডজেক্টিভ। চি হেজ এ ব্লু পেন। তাইৰ এটা কলম আছে। কলমটো কি ৰঙৰ? নীলা ৰঙৰ, ব্লু। এই ব্লুটো হ'ব এডজেক্টিভ। মিল্ক ইজ হোৱাইট। মিল্ক কেনেকুৱা? বগা। মিল্কৰ ৰংটো, মিল্ক মানে নাউন, গাখীৰ বগা, তাৰমানে মিল্কটো হ'ব মিল্কটো নাউনৰ গুণ বুজাইছে, সেইটো হোৱাইটটো হ'ব এডজেক্টিভ। দিল্লী ইজ এ বিগ চিটি। দিল্লী এখন ডাঙৰ চহৰ। তেনেহ'লে চহৰ কি চহৰ? ডাঙৰ চহৰ। এই ডাঙৰটো তাৰমানে বিগটো হ'ব এডজেক্টিভ। হি হেজ মাছ মানি। তাৰ টকা আছে, বহুত টকা আছে। কিমান টকা আছে? বহুত। এই মাছটো হ'ব এডজেক্টিভ। ৰাম ইজ ভেৰি এংগ্ৰি। ৰাম বৰ খঙাল। কিমান খঙাল? বৰ খঙাল, ভেৰি এংগ্ৰি। আই হেভ 4 পেন্স। মোৰ 4টা কলম আছে। মোৰ কেইটা কলম আছে? 4টা। এই 4টো হ'ব এডজেক্টিভ। বুজি পাইছা? একদম সহজ। তোমালোকে অকণমান মন দি চাবা। মই ধুনীয়াকৈ গোটেইখিনি কৈছোঁ। বহুত উদাহৰণ আছে, হাজাৰ লাখ উদাহৰণ আছে। প্ৰতিটো উদাহৰণটো আলোচনা কৰিব নোৱাৰোঁ। খালি তোমালোকে বাক্যটো অকণমান মনোযোগ দি পঢ়িবা। অকণমান বাক্যটো যেতিয়া অসমীয়াত তোমালোকে ভাঙি ল'বা, তেতিয়া তোমালোকে উপলব্ধি কৰিব পাৰিবা যে কোনটো আচলতে এডজেক্টিভ আৰু কাৰ বিষয়ে কৈছে। চাবা, এডজেক্টিভে সদায় নাউন আৰু প্ৰনাউনৰ দুগুণৰ কথা কয়। নাউন আৰু প্ৰনাউনৰ দুগুণৰ কথা কোৱাটোহে এডজেক্টিভ দেই, মনত ৰাখিবা। ঠিক আছে, এতিয়া আমি নেক্সট পাৰ্টছ অফ স্পীচটোলৈ যাওঁ। এইবাৰ আহিল ভাৰ্ব মানে ক্ৰিয়া। কোনো কাম কৰা, শেষ হোৱা বা শেষ নোহোৱা বুজোৱা পদক ভাৰ্ব বোলে। ইংলিছত হ'ব ইয়াত এই ভাৰ্ব ষ্টেটছ চামথিং। তাৰমানে যিকোনো এটা ভাৰ্বৰ, চাবা, আমি কোনো এটা কাম আমি কিবা এটা কাম কৰি আছোঁ বা সেই কামটো কৰি শেষ কৰিলোঁ বা কামটো শেষ কৰিব নোৱাৰিলোঁ, এই যিকোনো বুজোৱা পদকে ভাৰ্ব বোলে। যেনে দ্য ডগ বাৰ্কছ। কুকুৰে ভুকে। কি কৰে কুকুৰে? ভুকে, বাৰ্কছ, ভাৰ্ব। দ্য বাৰ্ডছ ফ্লাই। কি কৰে? উৰে, ফ্লাইটো। টাইগাৰ ইটছ মিট। বাঘে মাংস খায়, খোৱাটো কাম, ইটছটো হ'ব ভাৰ্ব। দ্য ছান চাইন্স, চাইন্সটো ভাৰ্ব। ৰাম ইজ এ বয়, ইজটো ভাৰ্ব।
shut the door, দৰজাখন বন্ধ কৰে, shut to verb, bring the pen, bring to verb, কলমটো আনা, bring, এইটো কাম, বুজি পালা? ভাৰ্বটোতো ইংৰাজী ৱৰ্ডত ভাৰ্ব নোহোৱাকৈ কোনো এটা চেণ্টেন্স সম্পূৰ্ণ হ'ব নোৱাৰে। ইংৰাজীৰ প্ৰতিটো চেণ্টেন্সত এটা ভাৰ্ব থাকিবই লাগিব, কমেও এটা ভাৰ্ব থাকিবই লাগিব। ভাৰ্ব নোহোৱাকৈ কোনো চেণ্টেন্স কেতিয়াও সম্পূৰ্ণ নহয়। ঠিক আছে, ঠিক আছে, তেনেহ'লে আমি নেক্সট টপিকটোলৈ আগবাঢ়োঁ, নেক্সট পাৰ্টছ অফ স্পীচটোলৈ আগবাঢ়োঁ। নেক্সট পাৰ্টছ অফ স্পীচটো হৈছে এডভাৰ্ব। এডভাৰ্বটোক অসমীয়াত কওঁ আমি ক্ৰিয়া বিশেষণ বা বিশেষণীয় বিশেষণ। চাবা, ক্ৰিয়াপদ বা বিশেষণ পদৰ দুখ, গুণ বা অৱস্থা আদি বুজোৱা পদক এডভাৰ্ব বোলে। যেনে আমি কি ক'লোঁ যে ক্ৰিয়াপদৰ দুখ গুণ বা বিশেষণ পদৰ দুখ গুণ বুজোৱা পদকহে এডভাৰ্ব বোলে। এন এডভাৰ্ব ষ্টেটছ ছামথিং এবাউট এ ভাৰ্ব অৰ এন এডজেক্টিভ। যেনে মুনু কেন ৰান ভেৰি ফাষ্ট। মুনু কেন ৰান, মুনুৱে দৌৰিব পাৰে ভেৰি ফাষ্ট। কেনেকৈ দৌৰিব পাৰে? বহুত জোৰে দৌৰিব পাৰে। তাৰমানে ৰানটো কিমান জোৰে, কেনেকৈ ৰান কৰে? ভেৰি ফাষ্ট। এইটো ভাৰ্বৰ দুখ গুণ বুজাইছে, হয়নে? ভাৰ্বৰ গুণ বুজাইছে, সেইকাৰণে ইয়াতে হ'ব ভেৰি ফাষ্টটো হ'ব এডভাৰ্ব। জ্যোতি ৱাক শ্ল'লি। জ্যোতিয়ে খোজকাঢ়ে কি? লাহে লাহে খোজকাঢ়ে, শ্ল'লি। ৱাকছটো হৈছে ভাৰ্ব, ভাৰ্বটো কেনেকৈ খোজকাঢ়ে? শ্ল'লি খোজকাঢ়ে, তাৰমানে ভাৰ্বৰ গুণ বুজাইছে। চ' শ্ল'লিটো হ'ব এডভাৰ্ব। কিশোৰ ইজ ভেৰি ষ্ট্ৰং। কিশোৰ ইজ ভেৰি ষ্ট্ৰং। কিশোৰ হয়, কি হয়? ষ্ট্ৰং হয়। কি ষ্ট্ৰং? ভেৰি ষ্ট্ৰং। এই ভেৰি ষ্ট্ৰংটো হ'ব কিমান? এডভাৰ্ব। ইউ আৰ ভেৰি ক্লেভাৰ। তুমি বৰ বুদ্ধিয়ক। কি বুদ্ধিয়ক? বৰ বুদ্ধিয়ক। তুমি বৰ বুদ্ধিয়ক। ইউ আৰ মানে হয়, কি হয়? বুদ্ধিয়ক হয়, বৰ বুদ্ধিয়ক হয়। এইটো হ'ব এডভাৰ্ব। বুজি পাইছা? ঠিক আছে, তেনেহ'লে আমি নেক্সট পাৰ্ট অফ স্পীচটোলৈ আগবাঢ়োঁ। নেক্সট পাৰ্ট অফ স্পীচটো হৈছে প্ৰিপজিশ্যন, মানে অব্যয়। যিবোৰ পদে এটা পদৰ লগত অইন পদৰ সম্বন্ধ ঘটায় তেনে পদবোৰক প্ৰিপজিশ্যন বোলে। এ প্ৰিপজিশ্যন মেক্স ৰিলেশ্যন বিটুইন টু পাৰ্টছ অফ স্পীচ ইন এ চেণ্টেন্স। তাৰমানে দুটা শব্দৰ মাজত ৰিলেশ্যন ঘটায়, সম্পৰ্ক ঘটায়। কেনেকৈ আমি চাবা, উদাহৰণ যেতিয়া দিম তেতিয়া গম পাবা। যেনে আই গ' টু স্কুল। মই যাওঁ ক'ত? স্কুল, স্কুললৈ। তাৰমানে টু যদি দিওঁ সেইটো লৈ বুলি ক'লোঁ। মই ক'লৈ যাওঁ? স্কুললৈ যাওঁ। এইটো টুটো হ'ব প্ৰিপজিশ্যন। আই ৰাইট উইথ এ পেন। মই লিখোঁ, কিহেৰে লিখোঁ? কলমেৰে। এই ৰে যে, উইথটো মানে ৰে, কলমেৰে, তাৰমানে উইথটো হ'ব প্ৰিপজিশ্যন। দ্য কেট ইজ অন দ্য টেবল। মেকুৰীটো টেবুলৰ ওপৰত। এই ওপৰত মানে অন, ওপৰত আছে, হয়নে? কেট আৰু টেবুলৰ মাজৰ সম্পৰ্কটো কোনে কৰিলে? সেই অনটোৱে লগালে, তাৰমানে অনটো হ'ব প্ৰিপজিশ্যন। অংকুৰ লিভছ ইন দিল্লী। অংকুৰে ক'ত থাকে? দিল্লীত থাকে। এইটো ইনটো হ'ব প্ৰিপজিশ্যন। প্লিজ চিট বাই মি। মোৰ ওচৰত বহা। এই বাইটো হ'ব প্ৰিপজিশ্যন। চিট ডাউন অন দ্য বেঞ্চ। বেঞ্চত বহা। এই অনটো হ'ব প্ৰিপজিশ্যন। ঠিক আছে, এনেকুৱা বহুত প্ৰিপজিশ্যন আছে। আমি প্ৰিপজিশ্যনখিনি পঢ়িব লাগিব, মুখস্থ কৰিব লাগিব। এতিয়া খালি আমি এইটোৱে শিকিছোঁ যে কোনবিলাকক প্ৰিপজিশ্যন বুলি কয়। ঠিক আছে, ঠিক আছে, তেনেহ'লে আমি নেক্সট পাৰ্টছ অফ স্পীচটোলৈ আগবাঢ়োঁ। নেক্সট পাৰ্টছ অফ স্পীচটো হৈছে কনজাংচন, মানে যোজক অব্যয়। কি এইটো কয়? দুটা চেণ্টেন্স বা চেণ্টেন্সৰ ভিতৰত থকা দুটা বা তাতোকৈ অধিক ৱৰ্ড সংযোগ কৰা পদক কনজাংচন বোলে। তাৰমানে কি? এ কনজাংচন জইন্স টু চেণ্টেন্সেছ অৰ টু অৰ মোৰ ৱৰ্ডছ ইন এ চেণ্টেন্স। তাৰমানে দুটা বাক্য হৈ যোগ কৰিব কিছুমান ৱৰ্ডে, নহ'লে বা এটা বাক্যৰ ভিতৰতে থকা দুটা বা তিনিটা ৱৰ্ডক বা তাতকৈ বেছি ৱৰ্ডক যোগ কৰিব অকল এটা শব্দই। সেই শব্দটোক হ'ব কনজাংচন। চাবা, উদাহৰণ দিলে তোমালোকে বুজি পাবা। ইউ মে গ' অৰ ষ্টে। তুমি যাবও পাৰা, থাকিবও পাৰা। তুমি যাবও পাৰা, থাকিবও পাৰা, দুটা বাক্য, খালি অকল এই অৰটোৱে যোগ কৰি দিলে। অৰ বুলি ক'লে বা। তুমি যাবও পাৰা বা থাকিবও পাৰা। এই অৰটো হ'ব কনজাংচন। তাৰপিছত চাবা, চিট হিয়েৰ বাট ডোণ্ট মেক এ নইজ। এইটো দুটা বাক্য। চিট হিয়েৰ, ইয়াতে বহা,
কিন্তু এই কিন্তুটোৱে লগ কৰিলে ডোণ্ট মেক এ নইজ, হাল্লা নকৰিবা। হা হয়নে? এই পাঠটো হ'ব কি কনজাংচন। ইয়াতে চাবা সীতা, গীতা এণ্ড নীতা আৰ গুড গাৰ্লছ। সীতা, গীতা এণ্ড নীতা, তিনিটা। সীতা ইজ এ গুড গাৰ্ল, গীতা ইজ এ গুড গাৰ্ল, নীতা ইজ এ গুড গাৰ্ল, তিনিটা লাইন হ'লে হয়। একেলগে আমি অকল এণ্ডৰ সহায়ত তিনিটা লাইন আমি এটা কৰি দিলোঁ। সীতা, গীতা এণ্ড নীতা আৰ গুড গাৰ্লছ। হ'ব? ইয়াৰে এণ্ডটো হ'ব কনজাংচন। ইয়াতে উই ন' ডেট ইউ আৰ ক্লেভাৰ। আমি জানো যে এই ডেট মানে যে ইউ আৰ ক্লেভাৰ, তুমি বুদ্ধিয়ক। এই ডেটটো হ'ব কনজাংচন। ঠিক আছে? লাষ্ট এতিয়া এটা আছে আৰু পাৰ্টছ অফ স্পীচৰ, আমি সেই টপিকটোলৈ আগবাঢ়োঁ। একেবাৰে শেষত হৈছে ইণ্টাৰজেকশ্যন, মানে ভাৱবোধক অব্যয়। ইয়াক কি কয়? মনৰ সুখ, দুখ, হৰ্ষ, বিষাদ আদি অৱস্থাৰ কথা বুজোৱা পদক ইণ্টাৰজেকশ্যন বোলে। তাৰমানে কি? ইণ্টাৰজেকশ্যন চেজ এবাউট দ্য চেডনেছ অৰ প্লেজাৰ অফ মাইণ্ড। তাৰমানে কি? মনত যদি ইছ ৰাম, উফ, আহ, হে ভগৱান, এইবিলাক যে কওঁ, এইবিলাক হৈছে ইণ্টাৰজেকশ্যন। আমি উদাহৰণ যেতিয়া দিম তেতিয়া তোমালোকে বুজি পাই যাব। চাবা, যেনে ব্ৰাভো ইউ হেভ ৱন দ্য ৰেচ, বঢ়িয়া, তুমি ৰেচটো জিকিলা। হা, এইটো ব্ৰাভোটো হ'ব কি ইণ্টাৰজেকশ্যন। এইবোৰ চাবা, অ' গড ছেভ আছ, হে ভগৱান আমাক ৰক্ষা কৰা। অ' গড, এইটো হ'ব ইণ্টাৰজেকশ্যন। ৱেল ডোণ্ট থিংক টু মাছ, বাৰু বেছি চিন্তা নকৰিবা। এই যে ৱেল ক'লোঁ, এইটো হ'ব ইণ্টাৰজেকশ্যন। হুৰে উই হেভ ৱন দ্য মেটছ, কি হ'ব? হুৰে উই হেভ ৱন দ্য মেটছ, হেই আমি খেলখন জিকিলোঁ। এই হুৰেটো হ'ব ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যনৰ পিছত এই ভাগবোধক চিনটো বহে। হা, এই চিনটো বহে, তোমালোকে চাবা, এই চিনটো বহে। এইবিলাক হ'ব ইণ্টাৰজেকশ্যন। ঠিক আছে, তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজি এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই।